মানে আমি দুটা বাইক তিনিজন মানুহ আহি আছিলোঁ পিছফালৰ পৰা এটা টেম্পু একবাৰ ডাইন ফালে যায় একবাৰ বাওঁফালে যায় আমি বাওঁফালেৰে হাইষ্ট 20 স্পীডত আছিলোঁ ইয়াতে আহি পিছফালৰ স্কুটিখনত লগাই পেলাই দিলে যাই আমি কোৱাত বোলে এনেকৈ কিয় গাড়ী চলা কোৱাতে সি বেয়া মুখৰ ভাষা কৰিলে কৰাৰ পিছত তাক ক'লোঁ বোলে ই হস্পিটেল ল তাকো মানে আৰু দম দিলে তাৰ পৰা দৌৰি যাই বেলেগ এটা দোকানত গ'ল তাৰ পৰা বহুত ল'ৰাবোৰ আহিল আহি আমি ইয়াতে সেই মানুহজনক আমাৰ লগৰীয়া মানুহজনক উঠাই লৈ আহি আছিলোঁ উঠাওঁতেই আমাক আহি ধৰি লৈ মানে যোন ফালৰ পৰা যিয়ে আহে সিয়ে আমাক পিটে এনেকুৱা অৱস্থা হৈছিলে এই টেম্পুৱালাজন তেতিয়া সেই ঘটনাস্থলীৰ পৰা পলালে হয় চাওক আজি চালাকাটি এম ই মাদ্ৰাছাৰ শিক্ষক আশৰাফ আলী ডাঙৰীয়াই তেখেতৰ দুইজন আত্মীয়ক লগত লৈ ফকিৰা গ্ৰামত তেখেতৰ এজন আত্মীয় ঢুকাইছিল মৃত্যু হৈছিল তেখেতক সৎকাম কৰাৰ বাবে ফকিৰা গ্ৰামলৈ গৈছিল আৰু ফকিৰা গ্ৰামৰ পৰা ঘূৰি আহোঁতে উভতি আহোঁতে আপোনাৰ এই গৌৰাংগৰ যিটো ব্ৰিজ আছে আপোনালোকে জানে দলংটো এই দলংটো পাৰ হোৱাৰ যিটো ৰাস্তা আছে বেকা ৰাস্তাটো সেই ৰাস্তাটি গৈ থাকোঁতে এখন টেম্পুৰ লগত তেখেতৰ বাইকৰ ধাক্কা খাইছিলে ধাক্কা খোৱাৰ পিছত আমাৰ এই শিক্ষকজন পৰি গৈছিল তাৰপিছত যি দুজন আত্মীয় পিছত আছিলে তেখেতসকলে উঠি গৈ এই শিক্ষকজনক উঠাইছিল উঠাৰ পিছত অলপ তৰ্কাতৰ্কি হৈছিল আপোনাৰ এই ড্ৰাইভাৰজনৰ লগত তাৰপিছত তৰ্কাতৰ্কি হোৱাৰ পিছত ড্ৰাইভাৰজন গুচি যোৱাৰ পিছত খন্তেক সময় পিছতে সেই অঞ্চলৰে আপোনাৰ সুৰজ বৰ্মন শ্যামল চৰকাৰ এই দুজনৰ নেতৃত্বত 5-6 জনীয়া এটা দুৰ্বৃত্তৰ দল আহি আমাৰ এই যিজন মানুহ তিনিজন আছিল এই শিক্ষকজনৰ লগতে আৰু যি দুজন মানুহ তাতে আছিলে তেখেতসকলৰ ওপৰত একে অতৰ্কিতভাৱে আক্ৰমণ কৰে যি আক্ৰমণ মব লিঞ্চিঙৰ দৰে ঘটনা আমাৰ কোকৰাঝাৰৰ মাজত সংঘটিত হ'ল উক্ত ঘটনাক আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা ABMCৰ কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা কঠোৰ ভাষাৰে গৰিহণা জনাইছোঁ লগতে আপোনালোকক জনাব বিচাৰিছোঁ যে এই দুজনৰ নেতৃত্বত যোৱা বছৰত তেনেকুৱা এটা ঘটনা সংঘটিত হৈছিল আপোনালোকে নিশ্চয় জানে যে যোৱা বছৰ আমাৰ এই চান্দাবাৰী বুলি কয় বাগিচা গাঁও এই বাগিচা গাঁৱৰ ট্ৰেক্টৰৰ ড্ৰাইভাৰ এজনক এই তেনেকৈ আক্ৰমণ কৰাৰ পিছত সেই ড্ৰাইভাৰজন এক সপ্তাহ কোকৰাঝাৰ চিভিল হস্পিটেলত ভৰ্তি হৈ থাকিবলগীয়া হৈছিল আৰু তেতিয়াও আমি কোকৰাঝাৰ পুলিচক আহ্বান জনাইছিলোঁ এই দুষ্কৃতিকাৰীসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু তেতিয়া যদি এই দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহিল হয় আজিৰ দৰে এনে মব লিঞ্চিঙৰ দৰে ঘটনা কোকৰাঝাৰৰ মাজমজিয়াত নহ'ল হয় नोंथांमोनहा JNM NM नार्सिं फरायनो गोसो दं नामा जुदि गोसो दंबोला थाबैनो क'क्राझार SAM कलेजाव मुं थिसनदो बे फरायसालियाव 2निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो